নীৰৱতা হ'ল জীৱনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৱে জন্ম লাভ কৰে। জীৱনত কাকো সৰু বুলি নাভাবিবা, কিয়নো ভৰিৰ তলৰ দুবৰিডালহে পূজাত লাগে, ডাঙৰ গছ নহয়। ধ্বংস হ'লে প্ৰচণ্ড শব্দ হয়, কিন্তু সৃষ্টি হৈ নিঃশব্দে। এয়াই নীৰৱতাৰ শক্তি। জীৱনত আনন্দ কৰিবা, কিন্তু আনক দুখ দি নহয়। ঠিক সেইদৰে জীৱনত সুন্দৰ সপোন ৰচিবা, কিন্তু আনৰ সপোন ভাঙি নহয়। খং নকৰিবা, নিজৰেই সৰ্বনাশ হ'ব। অহংকাৰ নকৰিবা, পতন হ'ব। কাকো ঘৃণা নকৰিবা, নিজেই ঘৃণিত হ'বা। ফাঁকি নিদিবা, ফাঁকত পৰিবা। সফলতা কেৱল দুটা কলাৰ ওপৰত নিৰ্ভৰ কৰে। সেই দুটা হৈছে চেষ্টা আৰু পৰিশ্ৰম। মাজবাটৰ পৰা উভতি একো লাভ নাই, কাৰণ উভতি যাবলৈ যিমান দূৰ অতিক্ৰম কৰিব লাগিব, সিমানেই দূৰ অতিক্ৰম কৰিলে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰি। জীৱনত আপুনি কিমান সুখী হৈ আছে, সেইটো আচল কথা নহয়। তাতকৈ আপোনাৰ কাৰণে আন কোনোবা কিমান সুখী হ'ব পাৰিছে, সেইটোহে আচল কথা। সত্য এয়াই যে জীৱনত আপুনি যিটো মনে প্ৰাণে বিচাৰে, সেইটো সহজতে কেতিয়াও পোৱা নাযায়।